Hey guys, welcome to back my YouTube channel and our name blogs are kakori hokole khobor pati bhal aru mor khobor bahut bhal bohote bhal mane bahut bhal bortoman bhale asu kintu etai problem mane porikha ahi ase ohai mane porikha ahi ase itor gane ohai poribo lage ohai vlog banabo lage eneka to no aru no itor gane oloman problem hoise jita moi porikha hek hobo tita moi bhalke vlog banabole chesta korim itia porikha ahi ase itor gane bhalke poribo lage itor gane moi ita mane vlog dia to oloman দেৰি হ'ব আৰু আজি তো গাইজ আজি মই ক'বলৈ ওলাইছোঁ কি সেই কেনেকৈ থাম্বনেল বনোৱা হয় মানে নিজৰ ভিডিঅ'ৰ আগতে যে থাম্বনেল লগোৱা হয় সকলোৱে থাম্বনেল লগায় ইউটিউবত আমি যদি চাওঁ ইউটিউবত সকলোৱে নিজৰ ভিডিঅ'ৰ আগত থাম্বনেল লগোৱা হয় কেনেকৈ থাম্বনেলটো লগাই জানো থাম্বনেল কেনেকৈ বনায় আৰু কেনেকৈ ফটো চটো কেনেকৈ এডিট কৰা হয় আমি মোবাইলতেও এডিট কৰিব পাৰে এটা এপছ আছে আৰু সকলোৱে জানে এইটো এপছটো মানে পিকচাৰ্ছ এইটো এপছটো সকলোৱে জানে পপুলাৰ এপছ হয় আৰু মানে সকলোৱে জানে 90% 100% মানুহে জানে আৰু থাম্বনেল কেনেকৈ বনায় কি এপছ ব্যৱহাৰ কৰা হয় সকলোৱে জানে কিন্তু যাই নাজানা মানুহ নায়েই চব জানেই কিন্তু যাই নাজানে তেতিয়াহ'লে আৰু মোৰ ভিডিঅ'টো চাব অলপমান কামত দিব তো গাইজ আমি প্ৰথমতে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব লাগিব প্লে ষ্ট'ৰ কৰিছে প্লে ষ্ট'ৰ ক্লিক কৰিলোঁ প্লে ষ্ট'ৰ অ'পেন হোৱাৰ লগে লগে পিকচাৰ এপছটো ডাইৰেক্ট দেখাই দি আছে মানে অলপ আগতে মই চাৰ্চ কৰিছিলোঁ প্লে ষ্ট'ৰত সেইটোৰ কাৰণে ডাইৰেক্ট দেখাই দিছে আপোনালোকে মই অলৰেডি ডাউনলোড কৰা আছে আপোনালোকেও ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰৰ পৰা আৰু বহুত ইজি এপছ হয় সকলোৱে ইউজ কৰে সকলোৱে মানে বহুত ইজি এপছ হয় সকলোৱে ইউজ কৰে আৰু থাম্বনেলত সকলোৱে লগায় আৰু এইটো এপছটো বহুত পপুলাৰ এপছ হয় আৰু এতিয়া মই বেকত আহিলোঁ আৰু মই ডাইৰেক্ট মই পিকচাৰ্ছ এপছটো অন কৰিলোঁ অলপমান দেৰি হ'ব অন হওঁতে হৈ গ'ল অলপমান দেৰি হ'ব আৰু অলপমান হৈ গ'ল এনেকুৱা দেখাইছে আপোনালোকে বেক মাৰিব বেক মাৰাৰ পিছত এনেকুৱা ওলাৰ পিছত সেই লাষ্টৰ মাজতো প্লাছ চিন আছে নহয় এইটো প্লাছ চিনটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ওপৰত এডিট এ ফটো এতিয়া ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত বহুত ফটো আহিল মোৰ নিজৰ ফটো আহিল আৰু আপোনালোকে যদি থাম্বনেলত লগাবৰ কাৰণে যি ফটো দিব খোজা ইচ্ছামতে দিব পাৰে কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে এটা ফটো চিলেক্ট কৰি কিনে মই এনে আৰু জাষ্ট দেখাবৰ কাৰণে মই বনাম অলপ টাইম এইটোৱে ল'ম এইটো ল'ম অৰুণাচলত যোৱা এইটো ক্লিক কৰিলোঁ এইটো ফটোটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এনেকুৱা ওলাই আহে তাৰপিছত এতিয়া ডাঙৰ কৰা সৰু কৰা এতিয়া আপোনালোকে ভালদৰে মন দি চাব এতিয়া ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ওপৰত ইফালে ছাইডত আছে এইটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত মই ফটোটো সৰু হৈ আছে সেইটোৰ কাৰণে এইটো এনেকুৱা টানি আৰু ডাঙৰ হৈ আছে নহয় এতিয়া এনেকুৱা টানি কিনে ভালকৈ দিলোঁ তাৰপিছত ৰাইট চিনটো ক্লিক কৰিম ৰাইট চিনটো ক্লিক কৰিলোঁ কৰাৰ পিছত অলৰেডি হ'লেই আৰু তাৰপিছত যদি তাতে যদি নিজৰ ফটো বা কিবা ফটো লগাব খোজে তেতিয়াহ'লে তাতে এড ফটো আছে এতিয়া ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আৰু গেলাৰীত আহি কিনে তাতে ফটো যি ইচ্ছামতে দিব পাৰে মই আৰু নিজৰ ফটো দিছোঁ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তাতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মোৰ নিজৰ ফটো আহিল চাওক নিজৰ ফটো আহিল আপোনালোকে ফটোটো যি ইচ্ছামতে লগাব পাৰে ইফালে লগাব পাৰে সিফালেও লগাব পাৰে মই ইফালে লগাই দিলোঁ আৰু আপোনালোকে দুটা তিনিটা এনেকুৱা ফটো লগাব পাৰে এতিয়া মই এটা লগাইছোঁ নিজৰ ফটোৱে দিম এতিয়া আৰু এতিয়া অলপ টাইম এতিয়া ক্লিক কৰিলোঁ গেলাৰী ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আৰু আহিল আৰু এতিয়া মই এটা ফটো চিলেক্ট কৰি কিনে এটা ফটো দিম যিকোনো হ'লে হ'ব জাষ্ট আপোনালোকক দেখাবৰ কাৰণে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ওপৰত এইটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত এনেকুৱা ফাৰ্ষ্টতে ওলাই আহে এইটো দেখাইছে নাই এইটো ফাৰ্ষ্টতে ওলাই আহে এইটো এনেকুৱা ওলাই আহে আৰু হাতেদি মুচিব পাৰে হাতেদি মুচিলে মানে ভালকৈ নাথাকে সেইটোৰ কাৰণে এইটো এনেকুৱা ওপৰত এতিয়া ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ভালকৈ ফটোটো এনেকুৱা নিজে হৈ যাব ভালদৰে চাব আপোনালোকে মই বুজোৱাটো অলপমান দিগদাৰ হৈ আছে আপোনালোকক ভালদৰে বুজাব নোৱাৰিলোঁ তাতে আপোনালোকে মুচি ল'ব পাৰে আৰু এনেকুৱা দিব পাৰে এইখিনি হ'ল আৰু ৰাইট চিনটো ক্লিক কৰিব ওপৰত এনেকুৱা চব
হোৱাৰ পিছত ৰাইট চিনটো ক্লিক কৰি ল'ব মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এইটো ভালকৈ আহিল চাওক ভালকৈ আহিল না এবাৰ চাওক আৰু আপোনালোকে যি ইচ্ছামতে লগাব পাৰে ইফালেও আনিব পাৰে সিফালেও আনিব পাৰে মই এইটো ইফালে আনি কিনে আৰু পিছত লগাটো এইটো ইফালে নিম নি কিনে এনেকুৱা হৈ গ'ল না এবাৰ ভাল হ'ল না এনেকাই লগাব পাৰে আপোনালোকে যদি নতুনকৈ যদি ইউটিউব খুলিছে বা কিছুমানে যদি ইউটিউবত যদি থাম্বনেল লগাব পৰা নাই তেতিয়াহ'লে মই যেনেকৈ কৈছোঁ এনেকুৱা লগাব তেতিয়া অলপমান ভাল হ'ব আৰু আপোনালোকে থাম্বনেলত লগা ফটো মাখা ভালকৈ আহিব আৰু এনেকুৱা লগাই দিব আৰু এতিয়া নাম চাম লিখিব পাৰে আৰু মই এনেকুৱা জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এটা হাই দস্ত বুলি লিখিম হাই দস্ত বুলি মই হাই দস্ত বুলি লিখিম আপোনালোকে যিটি লিখিব পাৰে কিন্তু মই হাই দস্ত বুলি লিখিলোঁ দস্ত লিখিলোঁ লিখাৰ পিছত ৰাইট চিনটো ক্লিক কৰিব ৰাইট চিনটো ক্লিক কৰাৰ পিছত তাৰপিছত এতিয়া ওলাই আহিল আৰু এতিয়া আপোনালোকে ডাঙৰ কৰিব পাৰে সৰু কৰিব পাৰে আৰু য'ত দিব ইচ্ছামতে দিব পাৰে আৰু আপোনালোকে বহুত আখৰ লিখিব পাৰে অসমীয়া লিখিব পাৰে আৰু ইংৰাজী লিখিব পাৰে কিন্তু মই ইংৰাজী লিখিলোঁ আৰু এতিয়া আখৰটো চেঞ্জ কৰিব পাৰে বহুত এনেকুৱা আছে চেঞ্জ কৰিব পাৰে যোনটো পচন্দ এইটো দিলে হয় মই কিন্তু এটা দিম মই যোনটো মানে এটা দিম যিকোনো হ'লেও এটা দিম এইটো দিম এইটো অলপমান ডাঙৰ কৰিম আপোনালোকে ওপৰতো দিব পাৰে সিফালেও দিব পাৰে য'ত ইচ্ছামতে দিব পাৰে আৰু কিন্তু মই এতিয়া এইটো দিম এইটো দিলোঁ হাই দস্ত বুলি লিখিলোঁ বেয়া নাপাব আৰু এইটো এনেকুৱা দিব পাৰে যদি আখৰটো যদি ভালকৈ চিনি নাপায় এনেকুৱা অলপমান এনেকুৱা দিলোঁ মই জাষ্ট এইখিনি দিলোঁ আৰু এতিয়া কালাৰটো বদলাব পাৰে আখৰটো যি ইচ্ছামতে কালাৰ বদলাব পাৰে মই যিকোনো এটা দিম যিকোনো হ'লেও এটা দিলে হয় এইটো ক্লিক কৰিম এইটো হ'ল এনেকুৱা হ'ল এনেকুৱা দিলে হাই দস্ত বুলি আপোনালোকে বেলেগ লিখিব পাৰে মই এইখিনি দিলোঁ আৰু আপোনালোকে এনেকুৱাই দিব এনেকুৱা দি কিনে ছেভ কৰি ল'ব গেলাৰীত তাৰপিছত ইউটিউবত যাই কিনে ভিডিঅ'টো আপলোড কৰাৰ পিছত আপোনালোকে এইটো থাম্বনেলত লগাব পাৰে মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এনেকুৱা দিলোঁ আপোনালোকে বেলেগ নিজৰ ফটো আৰু য'ত থাম্বনেলত লগাব পাৰে চব লগাই দিলে হয় আৰু এইখিনি ভিডিঅ'টো